আসাম পুলিচ ফৰেষ্ট গাৰ্ডত মোৰ নামটো বেটছমেন মানে হিটমেন ৰান বেটছমেন পুৰা হেলিকপ্টাৰ শ্বট অফচাইড। হে দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল ৰাজমুন ব্লগ। তো আজি গৈ আছোঁ গুৱাহাটী, মানে ধামাকা হ'ব আজি। ভিডিঅ'টো চাই থাকিব লাষ্ট মুহূৰ্তত গ'লে। তো দুদিনমান আগত যে আসাম পুলিচ ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ গ'ল, তো তাৰো ৰিজাল্ট দিছে। কাক কাক মানে বহুতকে মানে মাতিছে আৰু এক্সামৰ কাৰণে। তো যোনে যোনে ভালদৰে পাছ কৰিছে আৰু ফিজিকেল তাৰে কাৰণে মাতিছে ৰিটেন দিবলৈ। তো তাতেও মোৰ কি হ'ল, ৰিটেন দিব মাতিলে নে নাম দিয়া নামাতিলে, তো সেইবিলাকো কৈ আছোঁ। লগতে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বস্তু আমি গৈ আছোঁ এনেকৈ চাই লওক। এইবিলাক ৰাস্তা বনাই আছে গুৱাহাটীত, এইবিলাক মিস্ত্ৰীবিলাক কাম কৰি আছে, চাই লওক। তো গুৱাহাটী এনেকৈ আহিলোঁ, ৰাতিপুৱা ওলাই তো আহি মানে মানে 6 মাইলে পালোঁ। তো অলপ আৰু 400 মিটাৰমান গ'লে 6 মাইল পাই যাম। তাত ব্ৰিজৰ তলেদি এনেকৈ সোমাই আমবাৰী বুলি কয়, সেইখিনি আমবাৰী তাতে ভিনদেউহঁতৰ ঘৰ। তো ভিনদেউহঁতৰ তাক আহিছোঁ আজি। তো কথা হ'ল কি, মেইন কথাটো হ'ল কি, মানে আসাম পুলিচ ফৰেষ্ট গাৰ্ডত মোৰ নামটো মানে নাহিল আচলতে। কি কৰি উপায় নাই, মানে সিমান এটা ভালো নহ'ল বেয়াও নহ'ল। আগৰ ভিডিঅ'টোত মই কৈছোঁ আপোনালোকক কি মোৰ ইণ্টাৰভিউ সিমান ভালো নহ'ল বেয়াও নহ'ল, মাজত থাকিলোঁ। মানে 31ৰ পৰা মাতিছে, 31 নাপালোঁ মই। 31ৰ অলপ জাষ্ট 15 পইণ্টমান কম পাইছিলোঁ আৰু সেইবাবে নামটো নাহিল মোৰ। তো কোনো কথা নাই আৰু, চান্স আছে। 25-26 বছৰলৈকে চান্স আছে। এতিয়া মোৰ বয়স হৈছে 19 বছৰহে। তো 5-6 বছৰ আছে। 5-6 বছৰত 2500 3000টা কোবাই গেলি মোৰ হেৰি তেওঁলোকৰ পইচাত এপ্লাই কৰি ইণ্টাৰভিউ মাৰিম। কিমান আৰু নাম নাহাকে থাকিব, নামটো এটাত নহয় এটাত আহিবই। তো এনেকৈ চেষ্টা কৰি থাকিম, কোনো কথা নাই। মোৰ বেয়া লাগিলেও ইমান এটা মানে হেৰি কৰি থকা নাই আৰু, মানে বেয়া লাগিলেও লাগে। নাম নাহিলে আৰু ইমান ভাবি থকা নাই আৰু। তো এতিয়া বলক তাত গৈ লগ পাইছোঁ আৰু চাওক মোৰ লগত আছে কোনে আজি আলু লেভেল মাষ্টাৰ ভাই। চাওঁ মুখখন দেখি দি অলপ মানে কেনে খবৰ পাতি কেনে চিন পাইছা না? তো আগৰ ব্লগত দেখিছে, দেখি থাকা। মই বেছিভাগ গুৱাহাটীত আহিলে ইয়াৰ লগতে আহোঁ। তো ভাই নতুন গাড়ীও লৈছে, চাব পাৰা। তো ভাই কেনে নতুন গাড়ী লোৱা পাৰ্টিও দিব আজি, দিবি না নাই? হা, নতুন গাড়ী লোৱা পাৰ্টি দিবি নে নাই সেইটো কওঁ। অঁ, তো বলক দোস্ত গৈ থাকোঁ এতিয়া। দেৰি হৈছে, বাইদেউ কল কৰিলে 2-3বাৰমান। তো ক'ত আছা, আহি পোৱা নাই, ইমান টাইম হ'ল। ৰাতিপুৱা 9টাতে ওলাই আহিছোঁ, মানে এনেকৈ ৰখি এনেকৈ তামোল চামোল খাই গৈ আছোঁ আৰু লাহে লাহে। তো বলক তোৰ আহি পাই গ'লোঁ হয় বাইদেউহঁতৰ। তো অলপ ৰেষ্ট লৈলোঁ। তো মোৰ লগত আছে খুচি বাইদেউ। তো খুচি, খবৰ কেনেকুৱা তোমাৰ? খবৰ কেনেকুৱা? খবৰ কি কৈ দিয়া? খবৰ ভাল নে বেয়া তোমাৰ? হা হা ভাল। তুমি স্কুলত যোৱা নাই আজি? যাই আছা? আজি কিয় যোৱা নাই? চানডে কাৰণে আজি বন্ধ। আজি বন্ধ, চানডে না আজি, সেইকাৰণে বন্ধ। স্কুলত তাতে গৈছিলা স্কুলত? অঁ, কি শিকাইছে স্কুলত? কি শিকাইছে? 1 2 3 শিকাইছে? আৰু কি শিকাইছে? ABCD শিকাইছে? চাও ইফালে চোৱা। টিংকল শিকাইছে? মাতি দিয়া। কিবা হৈছে ক'ত? ভৰিত? এইটো এৰি গৈছে? নাই দে, ভাল পাবা দে। সেইফালে চোৱা। হাই দিয়া ভালদৰে দিয়া। অ' হাই। অ' হাই। বাই বাই। এই বাই বাই नहीं हुआ अभी तक। ओ हाय লাইক কৰি দিবা। ও সাবস্ক্রাইব কৰি দিবা। ও কমেন্ট কৰিবা। কোৱা কমেন্ট কৰিবা। নোকোৱা?
লাইক কৰিবা কোৱা লাজ কৰিছে তাই বহুত দিনৰ মূৰত আহিলোঁ না লাজ কৰিছা মোক ফোন কৰিছিলা কালি তুমি অঁ কৰিছিলা ফোন এয়া এই এই দাগি দাগি হৈছে তোমাৰ চাহ দাঁতগি লাগি আহিছে চকলেট খা চকলেট ললিপপ নাখা আজি অঁ তো দোস্ত এনেকৈ মানে আজি নেক্সট ডে তো এনেকৈ মানে কালি গৈছিলোঁ বাইদেউহঁতৰ তাত ছানডে আছিল কালি তো আজি মনডে নেক্সট ডে আজি তো এনেকৈ গৈ ভাত পানী খাই অলপ তো ভাত পানী খাই লগৰ ল'ৰাবিলাকৰ লগত ঘূৰিলোঁ তাত ঘূৰি বল খেলিলোঁ বল চল খেলি এনেকৈ ৰাতি আহোঁতে দেৰি হৈ গ'ল টোপনি মাৰি গ'লোঁ টোপনি মাৰি লৈ এতিয়া ৰাতিপুৱা উঠি আহিলোঁ তো মোৰ লগত আছে ধন কেনেকুৱা ভাই খবৰ ভাল পূৰা বল চল খেলি আছে ইও বেটছমেন মানে হিটমেন ৰান বেটছমেন পূৰা হেলিকপ্টাৰ শ্বট অফচাইডৰ বল সকলো মাৰে আৰু ইও তো ভিডিঅ'টো হিন্দীতে আছিলে হিন্দী সমাপ্ত কৰিলোঁ ভিডিঅ'টো যি ভিডিঅ'টো চাই অলপ হ'লে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ হিন্দী কৰি থৈ দিবা আৰু চেনেলটো যিকোনো নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবা লগতে বেল আইকনটো প্ৰেছ কৰি দিবা চ' নেক্সট ব্লগত লগ পাই আছোঁ আজিলৈ হিন্দী আছিলোঁ অ'কে বাই বাই জয় অসম